নমস্কাৰ ইতিমধ্যে আমি গম পাইছো শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তেওঁলোকৰ কি শাস্তি হ'ব আপোনালোকে জানি ভাল পাব যে দোষী প্ৰমাণিত হলে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ আজীৱন কাৰাদণ্ড হ'ব পাৰে এই মুহূৰ্তত কি ধাৰা লগোৱা হৈছে আপোনালোকে গম পাইছে কিন্তু সেই ধাৰাসমূহত কি শাস্তিৰ বিধান আছে কেনে ধৰণৰ তেওঁলোকৰ বিৰুদ্ধে অভিযোগ অনা হৈছে সেই সম্পৰ্কে কেতবোৰ তথ্য আমাৰ হাতত আহি পৰিছে সেয়া জনাব বিচাৰিছো প্ৰথমতে তেওঁলোকৰ বিৰুদ্ধে BNS-ৰ 105 106 162 316 3365 337 338 BNS-ৰ 339 3402 3411 3421 এনে কেতবোৰ ধাৰা তেওঁলোকৰ বিৰুদ্ধে অনা হৈছে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধাৰাকেইটা কি আৰু ক'ত কি শাস্তিৰ বিধান আছে সেই সম্পৰ্কে কিছু তথ্য আমি অধিবক্তাৰ সৈতে কথা পাতি এই তথ্যসমূহ আপোনালোকে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ প্ৰথম আহিছে BNS-105 যিটোক এক প্ৰকাৰ পৰিকল্পিত হত্যাকাণ্ড বুলি ধৰা হৈছে জুবিন গাৰ্গক পৰিকল্পনা কৰি বা ষড়যন্ত্ৰমূলকভাৱে তেওঁক হত্যা কৰা হৈছে সেই গুৰুতৰ অপৰাধ তাত সন্নিৱিষ্ট কৰা হৈছে কজিং ডেথ উইথ দ্য ইণ্টেনশ্যন মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে পৰিকল্পিতভাৱে এই ধাৰা এটা গুৰুতৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে আৰু এনেকুৱা তেওঁলোকে কাম এটা কৰিছে যাৰ দ্বাৰা তেওঁলোকে জানিছিল যে সেই ব্যক্তিজনৰ মৃত্যু হ'ব পাৰে তেনে ক্ষেত্ৰত 105 ধাৰাটো লগোৱা হয় আৰু ইয়াত যাৱজ্জীৱন কাৰাদণ্ড আজীৱন কাৰাবাসৰ ইয়াত ব্যৱধান আছে BNS-105ত যদি তেওঁলোকে দোষী সাব্যস্ত হয় তেন্তে তেওঁলোকৰ আজীৱন কাৰাদণ্ড হ'ব ইয়াৰ পিছত এটা ধাৰা লগাইছে 1061 যিটো কজিং ডেথ বাই নেগলিজেণ্ট অৰ্থাৎ কোনো গুৰুত্ব নিদিয়াৰ বাবে নেগলিজেন্সৰ বাবে কাৰোবাৰ যদি মৃত্যু হৈছে সেই ধাৰাটো ইয়াত লগোৱা হৈছে যিটোত 5 বছৰ পৰ্যন্ত কাৰাবাসৰ বা 5 বছৰ জেলৰ ব্যৱধান তাত আছে BNS-62 যিটো ক্ৰিমিনেল কনস্পিৰেচি বুলি কোৱা হৈছে এটা অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি অসমতে এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি জুবিন গাৰ্গক লৈ অৱশ্যে তাত 6 মাহৰ কাৰাদণ্ডৰ ব্যৱস্থা থাকে ইয়াৰ উপৰিও কেতবোৰ আন ধাৰা লগোৱা হৈছে BNS-316 য'ত অসৎ উপায়েৰে সম্পত্তি বাজেয়াপ্ত কৰা অসৎ উপায়েৰে আমি যদি কাৰোবাৰ সম্পত্তি টকা পইচা যদি হৰলুকি বা বাজেয়াপ্ত কৰিব বিচাৰোঁ তেনে ক্ষেত্ৰত BNS-316টো প্ৰযোজ্য কৰিব পাৰি BNS-336 এইটো সম্ভৱতঃ শ্যামকানু মহন্তৰ বিৰুদ্ধে লগোৱা হৈছে ফলছ ডকুমেণ্টেশ্যন ফলছ ইলেক্ট্ৰনিক ৰেকৰ্ড যথেষ্ট তেওঁ সামগ্ৰী ওলাইছিলে তেওঁ ঘৰত যেতিয়া ৰেড মাৰিছিলে যথেষ্ট সিল মোহৰ পোৱা গৈছিল বেনামী কাগজ পত্ৰ পোৱা গৈছিলে সেই ধাৰা লগোৱা হৈছে BNS-337 প্ৰায় একে ধৰণৰ আৰু ইয়াত 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে 7 বছৰ পৰ্যন্ত জেলৰ ব্যৱস্থা আছে BNS-338 য'ত নথিপত্ৰ জালিয়াতি টকা পইচাৰ লেনদেন এইটো এটা গুৰুতৰ ধাৰা শ্যামকানু মহন্তৰ ঘৰত যেতিয়া ৰেড মাৰিছিলে যেতিয়া অভিযান চলাইছিলে SITয়ে তাত কোৱা হৈছিলে যে কেতবোৰ সিল মোহৰ পোৱা গৈছিলে জালি নথিপত্ৰ পোৱা গৈছিলে ইয়াত কিন্তু যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে দোষী যদি প্ৰমাণিত হয় BNS-338 এইটো এটা গুৰুতৰ চাৰ্জ হয় ইয়াত দোষী সাব্যস্ত হ'লে শ্যামকানু মহন্ত বিশেষকৈ তেওঁৰ যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে 339 নথিপত্ৰ ইলেক্ট্ৰনিক সামগ্ৰী নিজৰ জিম্মাত ৰখা এইটো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সম্ভৱতঃ লগোৱা হৈছে কাৰণ তেওঁ জুবিন গাৰ্গৰ মোবাইলটো দিয়া নাছিল সন্দীপন গাৰ্গে যেতিয়া মোবাইলটো বিচাৰিছিল তেওঁ লগত ৰাখিছিল গতিকে নথিপত্ৰ ইলেক্ট্ৰনিক সামগ্ৰী নিজৰ জিম্মাত ৰখা 3402 নথিপত্ৰ জালিয়াতি কৰি তাক ব্যৱহাৰ কৰা শ্যামকানু মহন্তই সেই কাম কৰিছিল তেওঁৰ ঘৰত যথেষ্ট জালি কাৰবাৰ চলিছিল আৰু সেইবিলাক জব্দ কৰিছিল SITয়ে 341 নকল সিল মোহৰ ব্যৱহাৰ কৰা এইটো এটা গুৰুতৰ অপৰাধ নকল সিল মোহৰ ব্যৱহাৰ কৰি মানি লণ্ড্ৰিং এইটো এটা ডাঙৰ অপৰাধ ইয়াত 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে বা আজীৱনো কেতিয়াবা জেল হ'ব পাৰে 3421 আজীৱন আৰু 7 বছৰ জেলৰ ব্যৱধান আছে গতিকে ইয়াত যিসমূহ ধাৰা লগোৱা হৈছে কোনোবাটোত যাৱজ্জীৱন কাৰাদণ্ড আজীৱন কাৰাবাস কোনোবাটোত 7 বছৰ জেল কোনোবাটোত 6 মাহ জেল কোনোবাটোত 5 বছৰ জেলৰ ব্যৱধান আছে গতিকে যিসমূহ ধাৰা লগোৱা হৈছে যথেষ্ট গুৰুতৰ ধাৰা লগোৱা হৈছে কিন্তু এইখিনিতে এটা ডাঙৰ কথা ওলাই যিটো ঘটনা সংঘটিত হৈছিল সেইটো ভাৰতীয় ভূখণ্ডত এই ঘটনা সংঘটিত হোৱা নাই গতিকে বিদেশত সংঘটিত এটা ঘটনাৰ ভাৰতীয় ন্যায় ব্যৱস্থাই কিমান দূৰলৈকে তাক ন্যায় দিব পাৰিব সেইটো এটা প্ৰশ্ন কিছু সংখ্যক অধিবক্তাই তুলিছিল অৱশ্যে আন কেতবোৰ অভিযোগ ইয়াত অনা হৈছে
সেই সময়ত মানি লণ্ড্ৰিং এটা ডাঙৰ গোচৰ, টকা পইচাৰ ২ নম্বৰী কাৰবাৰ, নথি-পত্ৰ জালিয়াতি, টকা পইচা লেনদেন, এইবিলাক গুৰুতৰ অপৰাধ। কিন্তু BNS-105 লগোৱা হৈছে। গতিকে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আটাইতকৈ যিবিলাক কঠোৰ ধাৰা, সেই কঠোৰ ধাৰাবিলাকে লগোৱা হৈছে, য'ত যাৱজ্জীৱন কাৰাদণ্ড, দুটাকৈ ধাৰাত যাৱজ্জীৱন বা আজীৱন কাৰাদণ্ডৰ পৰ্যন্ত হ'ব পাৰে, নহ'লেও 7 বছৰ জেল আছে, কোনোবাটো 5 বছৰ জেল আছে যদি দোষী সাব্যস্ত হয়। এতিয়া ন্যায় ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব আৰক্ষীয়ে কেনেদৰে তদন্তটো আৰম্ভ কৰে, আৰক্ষীয়ে কিমান প্ৰমাণ দিব পাৰে। সমগ্ৰ ব্যৱস্থাটো এতিয়া আৰক্ষীৰ ওপৰত আছে। আৰক্ষীয়ে কিমান নিয়াৰিকৈ এই তদন্ত কৰিব পাৰে, আৰু সকলো যদি ঠিকে থাকে তেন্তে দোষীয়ে শাস্তি পাব। কিন্তু এইখিনিতে এটা প্ৰশ্ন বাৰে বাৰে উত্থাপিত হৈছে যে প্লেচ অফ অকাৰেঞ্চটো যিহেতু বিদেশত সংঘটিত এটা ঘটনাৰ ভাৰতীয় ন্যায় ব্যৱস্থাই তাৰ তদন্ত কৰিব পাৰে নে নোৱাৰে, তেনেকুৱা এটা তথ্য আহিছে। সেইবাবে আন কেতবোৰ ধাৰাও ইয়াত লগোৱা হৈছে। বিভিন্ন ধৰণৰ জালিয়াতিৰ কথা কোৱা হৈছে, সেইবিলাকতো আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা আছে। কিন্তু এটা ঠিক, শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাই হওক বা এইকেইদিনত হয়তো আৰু কেতবোৰ মানুহক গ্ৰেপ্তাৰ কৰিব বুলি আমি জানিব পাৰিছোঁ। বিশেষকৈ আছাম এছ'চিয়েশ্যনৰ মানুহ, জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শেষ মুহূৰ্তত কেতবোৰ মানুহ আছিল, তেওঁলোককো সোধা পোছা কৰিছে। আৰু কাৰোবাক গ্ৰেপ্তাৰ কৰা হয়তো হ'ব পাৰে। এই ষড়যন্ত্ৰটো অসমতে ৰচনা কৰা হৈছিল নেকি? জুবিন গাৰ্গক তাক পৰিকল্পিতভাৱে ছিংগাপুৰলৈ লৈ যোৱা হৈছিল নেকি? ইয়াতে এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল নেকি যে আমি জুবিন গাৰ্গক তালৈ লৈ যাম, উৰে ৰাতি ফাংচন কৰিম, উৰে ৰাতি তেওঁ সুৰা খুৱাম, পিছদিনা পুনৰ ৰাতিটো তেওঁ শুব নিদি পুনৰ আমি জাহাজেৰে সাগৰৰ বুকুলৈ লৈ যাম, তাত পুনৰ তেওঁ সুৰা সেৱন কৰোৱাম, তাৰপিছত লাইফ জেকেট খুলি তেওঁক সাগৰত দ পানীত নামিবলৈ আমি এৰি দিম, কোনোবাই উদ্ধাৰ কৰিব গ'লেও আমি তাক বাধা দিম। এনে পৰিকল্পনা এই ক্ৰিমিনেল কনস্পিৰেচিটো অসমত হৈছিল নেকি? তাৰ তদন্ত অৱশ্যে ন্যায় ব্যৱস্থাই কৰিব পাৰিব, আৰু সেইবোৰ ধাৰাও ইয়াত সন্নিৱিষ্ট কৰা হৈছে। কিন্তু এটা আমি এই মুহূৰ্তত ক'ব পাৰোঁ, এই ধাৰাসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ধাৰা, যথেষ্ট গুৰুতৰ অপৰাধ তেওঁলোকৰ বিৰুদ্ধে সন্নিৱিষ্ট কৰা হৈছে। এতিয়া সম্পূৰ্ণ অসম আৰক্ষীৰ ওপৰত ডিপেণ্ড কৰিব তেওঁলোকে কেনেদৰে এই ধাৰাসমূহত তেওঁলোক অভিযুক্ত বুলি প্ৰমাণ দিয়ে। সেই প্ৰমাণ দিয়াৰ দায়িত্ব, তেওঁলোকক জেল হাজোতত কাৰাবাস দিয়াৰ, যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ দায়িত্ব এতিয়া অসম আৰক্ষীৰ ওপৰত আছে। আমাৰ অসম আৰক্ষীৰ ওপৰত আস্থা আছে। আমি ভাবোঁ জুবিন গাৰ্গে ন্যায় পাব, এগৰাকী ঈশ্বৰ পুত্ৰক আমি ন্যায় দিবলৈ সক্ষম হ'ম।